हेलो फ्रेंड्स टीच शरीफुल इस्लाम यूट्यूब चैनलत आपनालोকক स्वागतम जनाइछु। আজি আমি কথা পাতিম আসাম হাই মাদ্রাসা আৰু HSLC ৰিজাল্টৰ বিষয়ে অনলাইনত কেনেকৈ চেক কৰিব পাৰি। তো ভিডিওটো হেকলৈকে চাই থাকিব। মোৰ চেনেলত এইটো ভিডিঅ'ই ফাৰ্ষ্ট নিজে বনোৱা, গতিকে এনেকুৱা ভিডিঅ' মই এতিয়া ডেইলি আপডেট দি থাকিম। মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব যদি ভাল লাগে, আৰু যদি ভাল নালাগে ডিসলাইক এটা দিব, তাতে মই সন্তুষ্ট হম। আৰু কমেন্ট যদি কৰিব পাৰে কৰক। তো আমি মেইন পেজলৈ যাওঁ। এতিয়া যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লোৱা। মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি লৈছো। ইয়াত সাৰ্চ কৰিব www.assamresult.in এইটো সাৰ্চ কৰাৰ লগে লগে এনেকুৱা এটা পেজ খুলিব। সেবা HSLC AHM Seba HSLC AHM Class 10 Board Result 2018 এইটো ইয়াত আহিব কি ক্লিক here to এইটো আছে যেটো এইটো ৰিজাল্টটো দিব। Click here to check HSLC and AHM result 2018 আজি পেজটো খুল নাখাব কাৰণ আজি 25 মে নহয়। 25 মেৰ কি 9 বজাৰ পৰা পুৱা 9 বজাৰ পৰা পেজটো খুলিব। গতিকে ফ্ৰেন্ড আজি ভিডিওটো এই কাৰণে বনাইছো যাতে আপোনালোকে চাই আপোনালোকৰ কিবা উপকাৰ হয়। মই ভিডিওৰ ডেসক্ৰিপশনত লিংকটো দি দিম, তাৰে পৰা আপোনালোকে ডাইৰেক্ট ৰিজাল্টটো চাব পাৰিব। এনেকুৱা এটা পেজ খুলিব। এই পেজটো খোলাৰ লগে লগে ৰোল নম্বৰটো এইটো হল সেন্টাৰ কোড আৰু নাম্বাৰ, যেটো আপোনাৰ নাম্বাৰটো আছে। তাৰ পিছত চেক ৰিজাল্টৰ পিছত ৰিজাল্টটো আহি যাব। তো ফ্ৰেন্ডস আজি এইখিনিতে সামৰিলো। বাই।